নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল অন্বেষণ 2.0 লৈ মই পবিত্ৰ বৰুৱাই স্বাগতম জনাই আজিৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় পুষ্টিহীনতা ৰোগৰ কাৰণ কি ভিটামিনৰ অভাৱত শৰীৰত কি ৰোগ হ'ব পাৰে তাক জানো আহক। আৰু আগন্তুক হ'ব লগা DHS আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে এই ভিটামিন বা পুষ্টিহীনতা ৰোগৰ কাৰণসমূহৰ পৰা এটা কুৱেশ্যন আহিব বুলি ক'ব পাৰি। আহকচোন আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, ভিটামিন এৰ অভাৱত কি ৰোগ হয়? প্ৰতিটো কুৱেশ্যনৰে দুটাকৈ অপশ্যন ৰখা হৈছে যাতে সকলোৰে মুখস্থ কৰাত বা মনত ৰখাত সহজ হয় আৰু অতি কম সময়ৰ ভিতৰত আমি এই ভিডিঅ'টো সমাপ্ত কৰি অতি কম সময়ৰ ভিতৰত কিবা এটা শিকিব পাৰোঁ, পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব পাৰোঁ। আহকচোন আমি আৰম্ভ কৰোঁ। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয়। ভিটামিন B1ৰ অভাৱত কি ৰোগ হয়? ভিটামিন B1ৰ অভাৱত বেৰি ৰোগ হয়। ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? ভিটামিন ডিৰ অভাৱত ৰিকেট বা পয়া লগা ৰোগ হয়। ভিটামিন ইৰ অভাৱত কি ৰোগ হয়? ভিটামিন ইৰ অভাৱত মাংসপেশীৰ বিকাৰ হয়। 6 নম্বৰ কুৱেশ্যন, ভিটামিন কেৰ অভাৱত কি ৰোগ হয়? ভিটামিন কেৰ অভাৱত তেজ বন্ধ নহয়, অৰ্থাৎ তেজ সহজে কটা চিঙা হ'লে তেজটো বন্ধ নহয়। কুৱেশ্যন নম্বৰ 7, কেলছিয়ামৰ অভাৱত কি ৰোগ হয়? কেলছিয়ামৰ অভাৱত যি দুটা অপশ্যন দিয়া হৈছে দুইটা অপশ্যনে শুদ্ধ। দাঁতৰ গঠন দুৰ্বল হয় বা দুৰ্বল হাড় হয়, হাড়বিলাক দুৰ্বল হয়। মেগনেছিয়ামৰ অভাৱত কি ৰোগ হয়? মেগনেছিয়ামৰ অভাৱত মাংসপেশী স্নায়ুৰ কামত অৱসাদ হয়। কুৱেশ্যন নম্বৰ 9, আইৰণ বা লোৰ অভাৱত কি ৰোগ হয়? আইৰণ বা লোৰ অভাৱত ৰক্তহীনতা ৰোগ হয়। 10 নম্বৰ কুৱেশ্যন, আয়ডিনৰ অভাৱত কি ৰোগ হয়? আয়ডিনৰ অভাৱত ৰোগ হয় গৰল ৰোগ হয় আৰু ৰক্তহীনতা ৰোগ ওপৰৰ কুৱেশ্যনত আছে আইৰণৰ অভাৱত হয়। কুৱেশ্যন নম্বৰ 11, প্ৰটিন আৰু কেলছিয়ামৰ অভাৱত কি ৰোগ হয়? প্ৰটিন আৰু কেলছিয়ামৰ অভাৱত মেছমাছ ৰোগ হয়। আজিৰ ভিডিঅ'টোত এই 10টাই কুৱেশ্যন আছিল আৰু আপোনালোকক সকলোকে জনাওঁ যে এই কুৱেশ্যনখিনিৰ মক টেষ্ট ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া হৈছে। সকলোৱে এবাৰ মক টেষ্টটো দি চাব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপুনি যদি ভিডিঅ'টো নতুন তেন্তে ছাবস্ক্ৰাইব কৰিব। আমি থোৰতে এই কুৱেশ্যনখিনিৰ উত্তৰসমূহ চাই লওঁ। কুৱেশ্যন নম্বৰ 1ত আছিল ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয়। ভিটামিন B1ৰ অভাৱত বেৰি ৰোগ। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি। ভিটামিন ডিৰ অভাৱত ৰিকেট বা অভাৱত মাংসপেশীৰ বিকাৰ। ভিটামিন কেৰ অভাৱত তেজ বন্ধ নহয়, কটা চিঙা হ'লে সহজে তেজ বন্ধ নহয়। কেলছিয়ামৰ অভাৱত দাঁতৰ গঠন দুৰ্বল হয়। মেগনেছিয়ামৰ অভাৱত মাংসপেশী আৰু স্নায়ুৰ কামত অৱসাদ হয়। কুৱেশ্যন নম্বৰ 9, আইৰণ আৰু লোৰ অভাৱত ৰক্তহীনতা ৰোগ হয়। আয়ডিনৰ অভাৱত গৰল ৰোগ। প্ৰটিন আৰু কেলছিয়ামৰ অভাৱত মেছমাছ ৰোগ হয়। ধন্যবাদ। সকলোৱে ডেছক্ৰিপশ্যনত গৈ মক টেষ্টটো দিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।